মোৰ চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। সকলোৱে যাতে ৰেচিপিটো ভাল পায়। এয়া হাঁহৰ মাংসখিনি তেলত দি দিছোঁ। অলপ দেৰিলৈকে ভাজি থাকিম। এতিয়া নিমখ দিম। এয়া মই নিমখ দিলোঁ। মছলাখিনিও দি দিছোঁ লগতে। অলপ ভাজি লোৱাৰ পাছত মছলাখিনি দি দিছোঁ। হাঁহৰ মাংস কিন্তু মোৰ বহুত প্ৰিয় হয়। আপোনালোকৰ কেনেকুৱা পায় জনাবচোন কমেণ্ট কৰি। আৰু মোৰ দেখিলে একদম দুখ লাগি যায় হাঁহৰ মাংস। এতিয়া অলপ দেৰি ঢাকি দিছোঁ। এতিয়া আকৌ অলপ দেৰি ঢাকি দিয়াৰ পাছত আকৌ লৰাই দিম। আলু আৰু ৰঙালাওখিনি দি দিছোঁ মাংসৰ লগত। এনেকৈ লৰাই থাকিম। ইলাচি দালচেনি দুটামান দি দিছোঁ। এতিয়া অলপকৈ পানী দি দিছোঁ। এয়া ঢাকনিখন মাৰি অলপ দেৰি সিজিবলৈ দিলোঁ। এয়া বৰ্তমান হৈ গ'ল।